কপালত কি হৈছে এইবিলাক বহুতে সুধিছে যে পৰিছে নেকি বা কিবা এক্সিডেণ্ট হ'ল নেকি বা কিবা মানে পৰিছে নেকি এনেকুৱা মানে বহুতে সুধিছে দেখা পাই কিনে কিন্তু একচুৱেলি কি মোৰ পৰাও নাই বা একো মানে হেৰি পৰাও নাই বা এক্সিডেণ্টো হোৱা নাই কিন্তু এইখিনি মানে দেখিলে সেনেকুৱা যেনে লাগে কিন্তু সঁচাকৈ গাইজ মানে কি হ'ল মই মানে কি হ'ল এনেকৈ অলপ অলপ মিহি মিহিকৈ মানে খুজায় মিহি মিহিকৈ এনেকুৱা নহয় মানে এনেকৈ পূৰা জোৰে মানে নুখুজায় মানে লাহে লাহে মিহিকৈ মিহিকৈ খুজাই থাকে মই এনেকৈ খুজাই থাকোঁতে এই ভিতৰৰ পৰা কি এটা মানে মানে ঘামুচিৰ নিচিনা সৰু সৰু ওলাই ধুনীয়াকৈ ফুটি যায় ফুটি গ'লে ইমান ভাল লাগে তাৰ পৰা পানীটো ওলাই বা আঠা টাইপৰ কিবা এটা ওলোৱাৰ পিছত কি হ'ল আপোনাৰ এই আঠা বা পানী টাইপৰ সেই হয় হৈ পেলাই বস্তুটো এনেকুৱা হৈ যায় এইখিনিত হৈছে এইখিনিত গোটেই আৰু এই চুলিৰ ভিতৰতো হৈছে এইটো কি কাৰণ হৈছে গাইজ মই মানে বুজি পোৱা নাই আৰু মানে আশা কৰোঁ এনেকুৱা কাৰণ নহয় বুলি যদি কাৰোবাৰ হৈছে বা কিহৰ কাৰণে হৈছে কাৰোবাৰ যদি কিবা অকণমান এক্সপিৰিয়েঞ্চ আছে প্লিজ কমেণ্ট কৰি জনাব বা এইটো বস্তু কিহৰ কাৰণে হৈছে বা কি খালে হয় বা ক'ত কেনেকুৱাকৈ মানে ট্ৰিটমেণ্ট কৰিলে ভাল হ'ব এনে মই বাৰু ডক্তৰক দেখালোঁ বাৰু ডক্তৰক দেখাৰ কাৰণে শ্বেম্পু এটা দিছে আৰু ইয়াত লগাবৰ কাৰণে মলম দিছে তাত লগালোঁ বাৰু কিন্তু মানে যোৱা বছৰো এনেকুৱা মানে প্ৰত্যেকবাৰ মোৰ গৰমতে মানে হয় মানে গৰম অহাৰ আগে হয় যোৱাবাৰো তেনেকৈ মলম চলম দিছিলে ভাল পালোঁ কিন্তু প্ৰত্যেকবাৰে কিয় বা হয় নাজানো বা কিবা খালে হয় নেকি নাজানো আৰু বস্তুটো এইখিনিতো হয় আৰু চুলিৰ মাজে মাজে এইখিনিতো আছে চাগে এইখিনিত হৈছিলে আৰু এইখিনিত হয় মানে আৰু কি হ'ল এনেকুৱাকৈ মানে শনিটো লাগি আছে আচৰিত মানে এইটো বছৰৰ ভিতৰত মানে এক বছৰৰ ভিতৰত বহুত শনি লাগিছে এইবিলাকতো হৈয়ে আছে আকৌ কি ডাক্তৰ পানী খালে জিনা যায় এই এটা প্ৰব্লেম মানে এটা মানুহ কিমানটা প্ৰব্লেম মানে ফেচ কৰিম এইটো কথা মানে ভাবি পাগল হৈছে কেতিয়াবা আৰু যোৱাকালি খৰি মানে কি কাটি আহিছিলোঁ খৰি কাটি থাকোঁতে চকুত আহি পেলাই চিটকি পৰিলে তাৰপিছত চকুটো মানে অকণমান খুন্দা খাই মানে ৰঙা হৈ থাকিল তাৰপিছত আকৌ দেখালোঁ ডক্তৰে দৰৱ পাতি দিলে চকুত দিবৰ কাৰণে আই ড্ৰপ দিলে খাবৰ কাৰণে পিল দিলে সেনেকুৱা আৰু তাৰপিছত এটা মানুহ এতিয়া বৰ্তমান মই 4টা প্ৰব্লেম মানে ফেচ কৰি আছোঁ এটা ডাক্তৰ